বিশেষ উদ্দেশ্য? নমস্কাৰ। আজি মোৰ বাসগৃহত মোৰ শ্ৰদ্ধাৰ সন্মানীয় মিডিয়া পাৰ্চন তেখেতসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সুপ্ৰভাত যাচিছোঁ। তো আজি এক অত্যন্ত দুখজনক দুৰ্ভাগ্যজনক ঘটনাৰ সম্পৰ্কত মই সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ, সকলো পক্ষৰ ৰাইজক শান্তি সম্প্ৰীতি শান্তি শৃংখলা বজাই ৰাখি পেলাই আমি শান্তিৰে বসবাস কৰাৰ যি উদ্দেশ্য লৈ পেলাই আগবাঢ়িছোঁ তাক যাতে সকলোৱে ৰক্ষা কৰে, তাৰ কাৰণে মই সকলো ৰাইজক আহ্বান জনাইছোঁ। তো যোৱা ৰাতি বা যোৱাকালিৰ দিনটোত বিশেষকৈ কোকৰাঝাৰ চিৰাং অঞ্চলত যেনেধৰণৰ ৰাজনৈতিকভাৱে জড়িত থকা ব্যক্তিসকলে, বিশেষকৈ BPFৰ কৰ্মীসকলে আমাৰ UPPL দলৰ বিভিন্ন নেতা কৰ্মী আৰু আমাৰ শ্ৰদ্ধাৰ মাননীয় প্ৰমোদ বড়ো তেখেতৰ ওপৰত যি আক্ৰমণ চলালে তাৰ প্ৰতিবাদত আমাৰ ভেৰগাঁও জিলা UPPL তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ জনাইছোঁ, গৰিহণা দিছোঁ, তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতসকলৰ যি উদ্দেশ্য, এই লক্ষ্য আমি ভাল পোৱা নাই, ৰাইজে ভাল পোৱা নাই। আমি ইয়াৰ জৰিয়তে সংবাদমেলৰ জৰিয়তে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ, এখন শান্তি সম্প্ৰীতিৰে জীয়াই থকা সমাজখনক বিশৃংখল কৰিবৰ কাৰণে যত্ন নকৰে যেন, আৰু ভৱিষ্যতে যাতে আমাৰ মাজত অপ্ৰীতিকৰ ঘটনাৰ জৰিয়তে অশান্তিময় পৰিৱেশ সৃষ্টি নকৰে, তাৰ কাৰণে তেখেতসকলক আমি সকীয়াই দিছোঁ যে শান্তিপূৰ্ণভাৱে যোৱা 7 ডিচেম্বৰত আমাৰ ওদালগুৰি আৰু বাক্সাত হৈ যোৱা ইলেকশ্যনৰ পিছত আজি 10 তাৰিখ, আজিৰ তাৰিখত কোকৰাঝাৰ আৰু চিৰাঙত যি ইলেকশ্যন হ'বলৈ গৈ আছে, এই ইলেকশ্যনটো গণতান্ত্ৰিকভাৱে শান্তিৰে ইলেকশ্যন হৈ যোৱাটো আমি বিচাৰিছোঁ। ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, তাৰ কাৰণে আমি সেইটোৱে বিচাৰিছোঁ। তো যোৱাকালিৰ যিটো ঘটনা, এই ঘটনাক লৈ পেলাই আমাৰ মাজত যথেষ্ট অশান্তিৰ সৃষ্টি হৈছে, অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। তো ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে যিহেতু গৰিহণা দিছোঁ, ইয়াৰ উপৰি আমাৰ টংলা অঞ্চলত আমাৰ এই ভেৰগাঁও জিলাৰ যি UPPL দলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰাণা সাহা, এই ৰাণা সাহাকো 3জন ল'ৰাই আগচি ধৰি মাৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে যি যুঁজা চলাইছিল, তাৰ প্ৰতিও আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তাৰ এগেইনষ্টে, তাৰ বিৰুদ্ধে আমি টংলা থানাত যোৱা ৰাতি এজাহাৰ দাখিল কৰিছোঁ। আমি আশা কৰিছোঁ যে অসম চৰকাৰৰ যি গৃহ বিভাগ, মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে ইয়াৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব। আমি যি দেখিবলৈ পাইছোঁ অত্যন্ত দুৰ্ভাগ্যজনক, অসম ৰাজ্যত এখন গৃহ বিভাগ থকাৰ স্বত্তেও আমাৰ যি অনুভৱ হৈছে, বিগত সময়ছোৱাত কংগ্ৰেছৰ নেতৃত্বত থকা চৰকাৰখনৰ দিনত যেনেধৰণে আমি অনুভৱ কৰিছিলোঁ যে গৃহ বিভাগ এটা থকাৰ পিছতো আমি নিৰাপত্তাহীনতাত ভুগিছিলোঁ, আৰু ঠিক এনেকৈ এটা পৰিৱেশত আজি আমি ভুগিবলৈ সক্ষম হৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা যি চৰকাৰ, এই চৰকাৰখনৰ যি গৃহ বিভাগ, এই গৃহ বিভাগতে অত্যন্ত দুৰ্বল স্থিতি আমি দেখিবলৈ পাইছোঁ। তেখেতসকলক জনোৱাৰ পিছতো কোনো ইনিচিয়েটিভ গ্ৰহণ কৰাত আমি দেখিবলৈ পোৱা নাই। যোৱাকালি আমি থানাত গৈ পেলাই দেখিবলৈ পালোঁ, তাত এজন OC বা IC আমি দেখিবলৈ নাপালোঁ। আনকি আমাৰ যিখন এজাহাৰ, এই এজাহাৰখনো তেখেতসকলে এণ্ট্ৰি কৰিবৰ কাৰণে সাহস নহ'লে, যিহেতু তাত কোনো এজন অফিচাৰ তাত নাছিলে। তো আমি গৃহ বিভাগটোৰ দায়িত্বত থকা মাননীয় সৰ্বানন্দ সোণোৱাল দেৱক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, তেখেতে যাতে গৃহ বিভাগটো ষ্ট্ৰিক্টলি ষ্ট্ৰংভাৱে যাতে ধৰি ৰাখে আৰু যাতে আমাক নিৰাপত্তা প্ৰদান কৰে, ৰাইজক যাতে নিৰাপত্তা প্ৰদান কৰে। আমি দেখিবলৈ পাইছোঁ BPFৰ গুণ্ডা বাহিনীবিলাকে, ভেৰনীয়া গুণ্ডা বাহিনীবিলাকে জোধাই মোধাই তেওঁলোকে যিহেতু হাৰাৰ এটা যি স্থিতি স্পষ্ট হ'ল, তো হাৰাৰ স্থিতি স্পষ্ট হোৱাৰ পিছত তেখেতসকলে পাগলৰ নিচিনাকৈ মানুহৰ মাজত আক্ৰমণ কৰিবৰ কাৰণে তেখেতসকলে আক্ৰমণ কৰি আছে। তো আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ, ভৱিষ্যতে যাতে আমাৰ সমাজত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে গৃহ বিভাগক নজৰ ৰাখিবৰ কাৰণে, প্ৰশাসনক নজৰ ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আৰু ভৱিষ্যতে যাতে শান্তিপূৰ্ণভাৱে ইলেকশ্যনৰ যি ৰিজাল্ট তালৈকে যাতে প্ৰশাসনে সজাগ থাকে, মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। তো আমি দেখিবলৈ পাইছোঁ যে যিহেতু গণতান্ত্ৰিকভাৱে এটা ৰাজনৈতিক দলবিলাকে যিহেতু গণতান্ত্ৰিকভাৱে এটা নিৰ্বাচনৰ জৰিয়তে তেখেতসকলে নিৰ্বাচন পাতিছে বা ইলেকশ্যন খেলিছে,
তাৰপিছত যাতে সিটোক লৈ পেলাই যাতে আমাৰ মাজত সমাজত যাতে বিভ্ৰান্তি সৃষ্টি নহয়, সমাজৰ মানে উশৃংখল সৃষ্টি নহয়, তাৰ কাৰণে আমি সকলো পক্ষকে শান্তি বজাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। যিটো আমি তথ্য পাইছোঁ, এই তথ্যৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে পোনপটীয়াভাৱে BPF-এ জগৰীয়া হয় আৰু ইয়াত হাগ্ৰামাৰ নেতৃত্ব আছে। হাগ্ৰামাৰ নেতৃত্বত আৰু আমি বাওখুংগিৰ যিটো মানে সমষ্টি, এই সমষ্টিত মানে দণ্ডেশ্বৰ গয়াৰীৰ যি মানে সমষ্টি, তেখেতে নিজেই তেখেতৰ মানে জোৱায়েক মানে জড়িত বুলি পেলাই আমি গম পাইছোঁ। তেখেতে নিজেই জড়িত আছে। তেখেতৰ গুণ্ডা ভেৰনীয়াসকলে গৈ পেলাই ডাইৰেক্ট মানে তেওঁলোকৰ ইউথৰ অফিচৰ পৰা গৈ পেলাই মানে আমাৰ গাড়ীত আক্ৰমণ কৰিছে। আমাৰ যিটো চিফ প্ৰমোদ বড়ো, তেখেতৰ গাড়ীত আক্ৰমণ কৰাটো আমি দেখিবলৈ পাইছোঁ। তো BPF-ক আমি সকীয়াই দিছোঁ, ভৱিষ্যতে ৰাজনীতিটো কেৱল ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে যাতে তেখেতসকলে মানে ৰাজনীতি নকৰে, তাৰ কাৰণে আমি তেখেতসকলক সকীয়াই দিছোঁ। আৰু ভৱিষ্যতে এটা শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই তেখেতসকলক শান্ত হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যোৱাকালিৰ ঘটনাবিলাক হোৱাৰ মূল কাৰণটো হৈছে কি, যিহেতু হাগ্ৰামাৰ নেতৃত্বত থকা BPF চৰকাৰ এইবাৰ ক্ষমতাচ্যুত হ'ব আৰু ইয়াত মানে তেখেতসকলে বলিয়া হৈ পেলাই ক্ষমতাৰ যি লোভ, এই ক্ষমতাৰ লোভৰ পৰা বঞ্চিত হোৱাৰ যিটো মানে স্পষ্ট হেৰি হ'ল, তাত মানে তেখেতসকলে বলিয়া হৈ পেলাই আক্ৰমণ আমাক কৰিছে। ইয়াত বিভিন্ন পক্ষ জড়িত হৈ আছে। আমাৰ কিছুমান জাতীয় নেতাসকলৰ, মুৰব্বীসকলৰ উচতনিমূলক মন্তব্য, আনকি তেখেতসকলে মিডিয়া পাৰ্চনত, পৰ্টেল চেনেলবিলাকত বিভিন্ন ধৰণৰ উচতনিমূলক বক্তব্যৰে মানুহক মানে উত্তেজিত কৰি ৰাখিছে। আৰু তেখেতসকলৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ এটা সময়ৰ প্ৰাক্তন সাংসদ তেখেত শামসুমা কুমুৰ বসুমতাৰীদেৱে বিভিন্ন ধৰণৰ মানে বক্তব্যৰ জৰিয়তে BTR চুক্তিৰ ওপৰত মানে বক্তব্য ৰাখিছে। আৰু BPF-ক এনিহাও যে মানে ভোট দিবৰ কাৰণে, জিকাবৰ কাৰণে তেখেতে কিছুমান বক্তব্য দিছে। আৰু তেওঁৰ বক্তব্যৰ যিটো মানে ইংগিত, উচতনিমূলক ইংগিতেৰে তেখেতে মানুহক মানে হেৰি কৰিছে, উচতনি কৰিছে। আৰু তেখেতসকলৰ BPF-ৰ যিবিলাক ভেৰনীয়া গুণ্ডা আছে, তেখেতসকলক উচতনি দিছে, হাগ্ৰামাক উচতনি দিছে। কাৰণ শামসুমা কুমুৰ বসুমতাৰীক আমি শ্ৰদ্ধা কৰিছিলোঁ। এতিয়া আমাৰ সেই শ্ৰদ্ধা, তেখেতৰ প্ৰতি থকা আন্তৰিকতা আমাৰ সম্পূৰ্ণ হেৰুৱাই গৈছে। তেখেত এজন বিশেষ ব্যক্তি বুলি পেলাই আমি তেখেতক শ্ৰদ্ধা কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত একদম ক্ষমতাকেন্দ্ৰিক যি ৰাজনীতিৰ জৰিয়তে আমাৰ মাজত যি অপ্ৰীতিকৰ সৃষ্টি কৰিব বিচাৰিছে, আমি ইয়াৰ পৰা ভাল ইংগিত পোৱা নাই। আমি দেখিবলৈ পাইছোঁ শামসুমা কুমুৰ বক্তব্যত তেখেতে ছেপাৰেট ষ্টেট বড়োলেণ্ড আন্দোলনৰ কাৰণে নতুনকৈ আন্দোলন কৰাৰ যি মানে কথা কৈ আছে, এইটো অত্যন্ত অযুক্তিকৰ, অপ্ৰাসংগিক হয়। এখন চুক্তি হৈ যোৱাৰ পিছত, ছেপাৰেট ষ্টেট বাদ দিয়াৰ পিছত সকলো পক্ষই মানে এটা সলিউশ্যন অহাৰ পিছত তেওঁ নতুনকৈ আকৌ ছেপাৰেট ষ্টেট আন্দোলনৰ যি কথা কৈ আছে, এইটোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছে যে হাগ্ৰামাই শাসনত আহিব লাগে। আৰু যদি শাসনত নাহে, তেখেতসকলে আণ্ডাৰগ্ৰাউণ্ড টিম খুলি পেলাই হ'লেও পুনৰ আন্দোলন কৰাৰ এটা মানে যোজা চলাইছে। এনেকুৱা এটা আমি ইংগিত পাবলৈ সক্ষম হৈছোঁ। তো এইটোৱেই যদি হয়, ভৱিষ্যতে আমাৰ এই বড়োলেণ্ডৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্যতা শান্তিৰে জীয়াই থাকিবত যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে ইয়াৰ ওপৰত, তেখেতৰ বক্তব্যৰ ওপৰত, তেখেতৰ এক্টিভিটিছৰ ওপৰত আমাৰ গৃহ বিভাগটোৱে বা প্ৰশাসনে বা আমাৰ যিবিলাক মানে ইণ্টেলিজেঞ্চ ব্যুৰ' আছে, তেখেতসকলে যাতে তেখেতৰ বক্তব্যবিলাকৰ ওপৰত মানে ষ্টাডি কৰে, মানে অধ্যয়ন কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মাননীয় প্ৰাক্তন সাংসদ শামসুমা কুমুৰ বসুমতাৰীদেৱক আমি আহ্বান জনাম যে তেখেতৰ যি ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ যি উদ্দেশ্য, সেইটো বন্ধ হ'ব লাগে। ইয়াত শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই BTR চুক্তিৰ আধাৰত থকা যিমানবিলাক দফাবিলাক আছে, তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতে পৰামৰ্শ আগবঢ়াব লাগে। ইয়াৰ বিৰোধিতা কৰি পেলাই তাৰ কোনো লাভ নহ'ব, বৰঞ্চ আমাৰ ইয়াত মানে অশান্তিৰ সৃষ্টি হ'ব। আৰু শামসুমা কুমুৰ বসুমতাৰী যিটো ইংগিত, যি মানে আণ্ডাৰগ্ৰাউণ্ড পাৰ্টি খুলি পেলাই তেওঁ মানে আন্দোলন কৰাৰ যিটো যোজা চলাইছে, ইয়াত যাতে গৃহ বিভাগে সম্পূৰ্ণ মানে নজৰ ৰাখে। এইটোতো আজিৰ কথা নহয় বা যোৱাকালিৰ কথা নহয়। বিগত ইলেকশ্যন কেম্পেইনৰ সময়ৰ পৰাই আমাৰ আফচু অফিচ ভাঙাৰ পৰা আদি কৰি, মানুহক দাবী ধুমকি দিয়াৰ পৰা আদি কৰি
কোনো এখন মিটিঙে তেখেতসকলে চিৰাং বাক্সাত কৰিবৰ কাৰণে দিয়া নাই আমাৰ মানুহ মিটিং কৰিলে তাত মানে তেওঁলোকে আক্ৰমণ কৰা মানুহক মানে ঘৰে ঘৰে গৈ ভোটাৰক ভাবুকি দিয়া এই কামটো বহুত দিনৰ পৰা চলি আছে কৰি আছে আৰু এই কামটো আমি এই কথাবিলাক প্ৰশাসনক অৱগত কৰোৱা হৈছে কিন্তু প্ৰশাসনৰ পৰা কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই তো আমি আহ্বান জনাম যে এওঁলোকে ভয় ভাবুকিৰে ধনবল বাহুবলৰ জৰিয়তে তেখেতসকলে মানে যি ইলেকশ্যন জিকাৰ যিটো পলিচি সেই পলিচিটো এইবাৰো কৰিব বিচাৰিছিল কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে UPP দলক আদৰি লোৱাৰ পিছত তেখেতসকলৰ মানে পানীত হাঁহে নচৰা অৱস্থা এটা সৃষ্টি হৈছে তো সেইটোক লৈ পেলাই তেখেতসকলে যাতে জবৰদস্ত মানে আমাৰ মানুহখিনিক ডমিনেট কৰি ৰাখি পেলাই ভয় ভাবি কৰি যাতে মানে ইলেকশ্যনটো মানে জিকাই লৈ যাব পাৰে সেইটো তেওঁলোকে মানে চেষ্টা কৰি আছে নিন্দনীয় অত্যন্ত গৰিহণাৰ যোগ্য এই কথাটো ভাৰতীয় সংবিধানৰ চতুৰ্থ স্তম্ভ স্বৰূপ আমাৰ যি সংবাদ মাধ্যম তেখেতৰ ওপৰত আক্ৰমণ বা অন্যান্য জনসাধাৰণৰ ওপৰত আক্ৰমণ কোনোবা দলৰ ওপৰত আক্ৰমণ তেওঁলোকৰ সৰু কথা তেওঁলোকৰ কাৰণে সৰু কথা তেওঁলোকৰ কোনো নীতি আদৰ্শ নাই কোনো সাংবিধানিক ব্যৱস্থা নাই তেওঁলোকে সেইবিলাক একো বুজি নাপায় কোনো চতুৰ্থ স্তম্ভ কি স্তম্ভ তেওঁলোকে কোনো বুজি নাপায় তেওঁলোকৰ পক্ষত যিয়ে মাত নামাতে তেওঁলোকৰ হৈ পেলাই যিয়ে মাত নামাতে সেয়ে তেওঁলোকৰ শত্ৰু বুলি ক'লে তেওঁলোকে ভাবি লয় তো এনেকুৱা এটা মানে অপৰিপক্ক মানে স্বেচ্ছাচাৰী মানে অহংকাৰী এটা মানে দলক আজি ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু এটা নতুন মানে পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে ভোট দিবলৈ ওলাই আহিছে